বন্ধু বান্ধৱীসকল, আজি মই অসম টেটৰ চিলেবাছ অনুযায়ী অসমীয়া ভাষাৰ ব্যাকৰণৰ ওপৰত 20টা অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম। নিশ্চয় ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনখন বজাই দিব। আহক আমি আজিৰ প্ৰথম ভিডিঅ'টো আৰম্ভ প্ৰশ্নটো কৰোঁ। হৈছে এটা কণ্ঠবৰ্ণৰ উদাহৰণ দিয়া। কত আছে হস্ৰ ই, খত আছে দীৰ্ঘ ই, গত আছে অ আৰু ঘত আছে দ্বিতীয় ছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হস্ৰ ই অৰ্থাৎ ক। 2 নম্বৰ প্ৰশ্ন, ব্যঞ্জন বৰ্ণত স্বৰবৰ্ণ যোগ নহলে কি চিন ব্যৱহাৰ কৰা হয়? কত আছে হসন্ত, খত আছে বিসৰ্গ, গত আছে অনুস্বার আৰু ঘত আছে প্ৰশ্নবোধক। ইয়াৰ শুদ্ধ উত্তৰ হসন্ত। আজিৰ তৃতীয় প্ৰশ্ন, স্পৰ্শ বৰ্ণবিলাকৰ একোটা ভাগক কি বোলে? কত আছে বৰ্গ, খত আছে বৰ্ণ, গত আছে পংক্তি আৰু ঘত আছে ধ্বনি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক, বৰ্গ। আজিৰ 4 নম্বৰ প্ৰশ্ন, উষ্ম বৰ্ণ কোনটো? কত আছে থ, খত আছে মধ্যন্য, গত আছে হ আৰু ঘত আছে ম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ। 5 নম্বৰ প্ৰশ্ন, অন্তস্থ ধ্বনিৰ আন এটা নাম হৈছে কত আছে পাৰ্শ্বিক ধ্বনি, খত আছে উষ্ম ধ্বনি, গত আছে কম্পিত ধ্বনি আৰু ঘত আছে শ্ৰুতি ধ্বনি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ। 6 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ পাৰ্শ্বিক ধ্বনিটো হ'ল কত আছে ক, খত আছে ক, গত আছে ত আৰু ঘত আছে ল। ইয়াৰ উত্তৰটো হ'ল ল। 7 নম্বৰ প্ৰশ্ন, তলৰ কোনটো তালব্য বৰ্ণ? কত আছে ত, খত আছে ঘ, গত আছে বৰ্গীয় আৰু ঘত আছে ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ, অৰ্থাৎ বৰ্গীয়। 8 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ ল ধ্বনিটো ক কম্পিত, খ পাৰ্শ্বিক, গ উষ্ম আৰু ঘ স্পৰ্শ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাৰ্শ্বিক। 9 নম্বৰ প্ৰশ্ন, নট্যবিধি কি ব্যাকৰণৰ অংগ? ক পালি, খ অসমীয়া, গ সংস্কৃত, ঘ বাংলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ। 10 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো শুদ্ধ? কত আছে প্ৰসাদ, খত আছে বিষাদ, গত আছে নিষাদ আৰু ঘত আছে নিষেধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ। 11 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনটো শব্দ আগত থাকিলে পাছৰ শব্দ দন্ত্য মূৰ্ধন্য ন হয়? কত আছে কংক, খত আছে উত্তৰ, গত আছে অক্ষ, ঘত আছে অৰ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ। 12 নম্বৰ প্ৰশ্ন, তলত দিয়াবোৰৰ কোনটো সন্ধি ভুল? কত আছে মহৎ যোগ আস মহাশয়, খত আছে সীমা যোগ অন্ত সীমান্ত, গত আছে গৌৰ যোগ অংগ গৌৰাংগ আৰু ঘত আছে প্ৰতি যোগ ইতি প্ৰতি ইতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক। 13 নম্বৰ প্ৰশ্ন, সংস্কৃতত সন্ধি কেইবিধ? কত আছে দুবিধ, খত আছে তিনিবিধ, গত আছে সন্ধি নাই আৰু ঘত আছে 4বিধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ, 3বিধ। 14 নম্বৰ প্ৰশ্ন, তলত দিয়া জতুৱা ঠাঁচবোৰৰ কোনটো সংগত? কত আছে বৰষুণ আনে, খত আছে মিতিৰ ধৰে, গত আছে ৰদ নামে আৰু ঘত আছে কঠ পাতে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ, ৰদ নামে।
15 নম্বৰ প্ৰশ্ন মাটিৰ মানুহ বুলিলে বুজায় ক মৰা মানুহ, খ দুষ্ট প্ৰকৃতিৰ মানুহ, গ আদবলগীয়া মানুহ আৰু ঘ নিচে হোজা মানুহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ নিচে হোজা মানুহ। 16 নম্বৰ প্ৰশ্ন গোট গৰু জতুৱা ঠাঁচৰ অৰ্থ হৈছে মহামূৰ্খ। কত আছে মহামূৰ্খ? খত আছে এটা গৰু, গত আছে গৰু পোৱালি আৰু ঘত আছে খঙাল লোক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহামূৰ্খ অৰ্থাৎ ক। 17 নম্বৰ প্ৰশ্ন নপতা ফুকন শব্দৰ অৰ্থ কি? ক নিজে নিজে ডাঙৰ বুলি ভবা লোক, খত আছে মূৰ্খ, গত আছে দাম্ভিক লোক, ঘত আছে শান্ত লোক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নিজে নিজে ডাঙৰ বুলি ভবা লোক। 18 নম্বৰ প্ৰশ্ন পুৰুষবাচক বিভক্তি কেইবিধ? কত আছে দুবিধ, খত আছে তিনিবিধ, গত আছে চাৰিবিধ আৰু ঘত আছে এবিধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক দুবিধ। 19 নম্বৰ প্ৰশ্ন কোনটো শুদ্ধ লিখা? তলৰ কোনটো শুদ্ধ? কত আছে তোৰ দেউতাক, খত আছে তোৰ দেউতাৰ, গত আছে তোৰ বাপেৰ, ঘত আছে আপোনাৰ দেউতাক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ তোৰ দেউতাৰ। আজিৰ অন্তিমটো প্ৰশ্ন সম্বোধনত কি বিভক্ত যোগ হয়? কত আছে প্ৰথমা, খত আছে সপ্তমী, গত আছে চতুৰ্থী আৰু ঘত আছে পঞ্চমী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক প্ৰথমা। তো বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন ইমানেই আছিলে। পৰৱৰ্তী আপডেটবোৰ পাই থাকিবলৈ প্ৰতিভা উদয় চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনখন বজাই দিব যাতে এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি প্ৰথম পায়। ধন্যবাদ।